মানে আমি মৰ্ণিং ৱাক আহি আছিলোঁ ৰাতিপুৱা আহি থকাৰ অৱস্থাত এই জংঘলৰ তিনিআলিটো পাৰ হৈ পেলাই অলপ ৰাস্তাটো ভাঙা জেগা আছিল। ভাঙা জেগাটোত মানে চালোঁ যে চাউলটো লাইন হৈ পৰি আছে। পৰোঁতে মোৰ অলপ ছাছপেক্ট লাগিল। তেতিয়া মই নবক ক'লোঁ মই ইয়াতে বস্তু এটা চাওঁ, আপুনি অলপ ৰৈ থাককচোন ৰাস্তাত। গৈ চালোঁ, গৈ তাত প্ৰথমতে পালোঁ আমাৰ 3 বেগ চাউল। পাই পেলাই সেইটো লগে লগে মই কমল বুলি কোৱা ল'ৰা এজনক মাতি পেলাই চাউলটো পঠালোঁ। তাৰপিছত মই ধ্ৰুৱ বৰাকো ফোন কৰিছোঁ, তোমাৰো ছুইচ অফ আছিল। তেতিয়া মোক কৈছোঁ মিডিয়া মাতক বুলি ক'লোঁ। তাৰপিছত আকৌ আহি পেলাই ইয়াতে আকৌ 5 বেগ এতিয়া পালোঁ। মানে এইটোতো নিশ্চয় ট্ৰাকে থৈ গৈছে এইবিলাক চাউল। নেক্সট আহোঁতে তেওঁলোকে লৈ যাব। আজি দুখীয়া ৰাইজৰ বস্তুবিলাক এনেকৈ ৰাস্তাই ৰাস্তাই যদি পেলাই থৈ যায়, আমি ক'ৰবাত 5 কেজি পোৱাৰ ঠাইত আজি 2 কেজি পাই আছোঁ, 3 কেজি পাই আছোঁ। ঠিক তেনেকুৱা ধৰণৰ এনেকৈ বহুত ঘটনা চলি আছে। এইটো কাৰণে আমি ভাবিছোঁ যে এইটো চাউলটো আমি লৈ যাব পাৰোঁ, কিন্তু হ'লেও আমি মিডিয়াক জনাম আৰু থানাত জনাম বুলি ভাবি আমি চাউলটো ইয়াত বৰ্তমান ৰাখি থৈ দিছোঁ। এই চাউলটো ক'ৰ বুলি ভাবিছে আপুনি? এইটোতো ক'ব নোৱাৰোঁ, এতিয়া ক'তো কি FCI চাউল হয় এইটো মোৰ মতেতো আমাৰ হিৰাণী লেম্পছৰে হ'ব পাৰে। সেইটোৱে আৰু মোৰ ক'বলগীয়াটো।